ফ্ৰেণ্ডছ, মই সন্ধিয়া আপোনালোকক মোৰ চেনেললৈ আজি স্বাগতম জনাইছোঁ। এতিয়া গধূলি 7:30 হৈছে, মই কিচেনত ব্যস্ত। তো পটককৈ মনত পৰিলে যে মই এটা টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। জাষ্ট একদম কুইক টিপছ হয়, আপোনালোকে ঘৰতে এইটো বস্তু ফ'ল' কৰিব পাৰিব। আজি মোৰ মেইন ছাবজেক্টটো হ'ল, চাগে আপোনালোকে মোৰ ভিডিঅ' হেডিংটো চাই গম পাইছে, আমাৰ হাত দুখন আমি কেনেকৈ দুটা ষ্টেপেৰে আমাৰ ঘৰত থকা সাধাৰণ বস্তুখিনিৰে আমি কেনেদৰে আমাৰ হাত দুখনৰ যত্ন ল'ব পাৰোঁ। আমি চব পিনে নিজৰ যত্ন লওঁ, চেহেৰাৰ লওঁ, নিজৰ চকুৰ লওঁ, নিজৰ চুলিৰ লওঁ, নিজৰ দেহৰ লওঁ, কিন্তু আমাৰ মেইন হাত দুখন আমি কাম কৰি থাকোঁ। বিশেষকৈ আমি আমাৰ হাউচ ৱাইফখিনিয়ে যোনে ঘৰত ৰন্ধা বঢ়া, কাপোৰ ধোৱা মেলা, বাচন বৰ্তন ধোৱা, এইবোৰ কৰোঁতে আমাৰ হাতবোৰ ৰাফ হৈ যায়। তো সেইকাৰণে মই আপোনালোকক বজাৰত আমাৰ বহুত কচমেটিক এভেইলেবল আছে, যিবোৰ কচমেটিক আপোনালোকে চাগে ইউজ কৰিলে আপোনালোকে বেনিফিটেড হয়, ৰিজাল্ট পায়, গুড ৰিজাল্ট পায়। কিন্তু ঘৰৰ কেইটামান বস্তুৰে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। ঘৰৰ কেইটামান এভেইলেবল বস্তুৰে, যিকেইটা বস্তু আপোনালোকৰ ঘৰত সাধাৰণভাৱে এভেইলেবল হয়, তো সেইকেইটা বস্তু আপোনালোকে ব্যৱহাৰ কৰিও আপোনালোকৰ হাত দুখনৰ ৰাফনেছটো এসপ্তাহৰ ভিতৰত কমাব পাৰে, জাষ্ট দুটা ষ্টেপ ফ'ল' কৰি। তো সেই দুটা ষ্টেপো আপোনালোকে জাষ্ট দিনত দুবাৰকৈ জাষ্ট 5 পৰা 7 মিনিট আপোনালোকে ফ'ল' কৰিলে হ'ল। তো কেতিয়া ফ'ল' কৰিব লাগিব, কেনেদৰে আপোনালোকে ফ'ল' কৰিব পাৰে, মই সেইটো বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো বেছি কথা নকয়, জাষ্ট ভিডিঅ'টো এবাৰ চাই লওঁ। আৰু প্লিজ মোৰ এই হুলীয়াটো অকণমান এভইড কৰিব। এতিয়া গধূলি মই কিচেনত আছোঁ, তো ভাবিলোঁ পটককৈ আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰি লওঁ। আৰু টিপছটো আপোনালোকে জাষ্ট ভিডিঅ'ৰ আগলৈকে চাওক, কি বস্তুৰে মই এই টিপছটো আপোনালোকক আগত দাঙি ধৰিম। তো আহক আমি ভিডিঅ'টো এনজয় কৰি লওঁ। প্ৰথমতে আপোনালোকে এনেকুৱা হেণ্ড ৱাছটো ব্যৱহাৰ কৰেই ঘৰত চাগে। তো হাতত অকণমান আপোনালোকে জোখমতে হেণ্ড ৱাছ লৈ ল'ব আৰু অকণমান নিমখ সেই হেণ্ড ৱাছৰ লগত মিলাই ল'ব। এতিয়া গোটেইখিনি ভালদৰে আপোনালোকে হাতত এইদৰে লাহে লাহে গোটেই হাতখনত ভালদৰে ঘঁহি দিব। হেণ্ড ৱাছ আপোনালোকে যি ধৰণে ব্যৱহাৰ কৰে সেই পদ্ধতিতে আপোনালোকে হেণ্ড ৱাছৰ লগত অকণমান নিমখ মিহলাই এইদৰে হাতত ভালদৰে ঘঁহি ল'ব। এই প্ৰক্ৰিয়াটো আপোনালোকে 3 মিনিটলৈকে কৰিব আৰু বেছি জোৰে জোৰে নকৰিব, লাহে লাহে আপোনালোকে মই দেখুওৱাৰ দৰে লাহে লাহে ধুনীয়াকৈ ঘঁহি গৈ দিব। ইয়াত নিমখে আপোনালোকৰ নেচাৰেল স্ক্ৰাবৰ কাম কৰিব। আপোনাৰ হেণ্ড ৱাছ লিকুইডে আপোনালোকৰ হাতখন ক্লিনছ কৰাত সহায় কৰিব। তো এই পদ্ধতিৰে আপোনালোকে 3 মিনিটলৈ লাহে লাহে হাতখন মাছাজ কৰি ল'ব ভালদৰে, তাৰপাছত ধুই দিব। এয়া দেখিছে, মই লাহে লাহে হাতখন মাছাজ কৰি লৈছোঁ। 3 মিনিটলৈকে আপোনালোকে এইদৰে মাছাজ কৰিব। তাৰপাছত হাতখন ধুই পেলাব। এয়া মই হাতখন ধুলোঁ, পানীৰে ভালদৰে ধুই আহিলোঁ। আপোনালোকে দেখিছে ডিফাৰেঞ্চ, হাতখন অকণমান হ'লেও চাফা হৈ গৈছে। এতিয়া মোৰ ছেকেণ্ড ষ্টেপ হ'ল, ইয়াতে মই গ্লিচাৰিন, গোলাপ জল আৰু অকণমান বেবী অইল লৈ লৈছোঁ। আপোনালোকে বেবী অইলৰ জেগাত কোকোনাট অইলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মোৰ হাত দুখনৰ জোখেৰে অকণমান গোলাপ জল হাতত লৈছোঁ। 1 পৰা 2 ড্ৰপ মই গ্লিচাৰিন লৈছোঁ। মই ইয়াতে 1 ড্ৰপেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে 2 ড্ৰপলৈও ব্যৱহাৰ কৰিব পাৰে। আৰু বেবী অইল মই ইয়াতে জনছন বেবী অইল মই ইয়াতে 1 ড্ৰপ ব্যৱহাৰ কৰিছোঁ। গোটেই মিশ্ৰণখিনি মই হাততে মিহলাই লৈছোঁ। আপোনালোকে যদি অসুবিধা পায় তেন্তে এটা সৰু পাত্ৰত মিহলাই ল'ব পাৰে। আৰু এয়া 4 মিনিটৰ পৰা 5 মিনিটলৈ আপোনালোকে হাতত লিকুইডখিনি এবজৰ্ব হোৱালৈকে লাহে লাহে মেছাজ কৰি থাকিব। এইটো হ'ল আমাৰ পদ্ধতিটোৰ ছেকেণ্ড ষ্টেপ, আমাৰ টিপছটোৰ ছেকেণ্ড ষ্টেপ হয়। আপোনালোকে এইদৰে হাতত লিকুইডখিনি এবজৰ্ব হোৱালৈকে লাহে লাহে মেছাজ কৰি থাকিব। এয়া দেখিছে আপোনালোকে। এই পদ্ধতি আপোনালোকে দিনত দুবাৰকৈ কৰিব। মই আপোনালোকক সময়টোও কৈ দিম। ধৰি লওক দুপৰীয়া আপোনালোকে খাই বৈ বাচন বৰ্তন ধুলে, তাৰপাছত আপোনালোকে হাতখন এইদৰে নিমখ হেণ্ড ৱাছে ভালদৰে ধুই চাফা কৰি এইদৰে লিকুইডটো ব্যৱহাৰ কৰি ল'লে আৰু ৰাতি শোৱাৰ আগতো আপোনালোকে হাতখনৰ এইদৰে যত্ন কৰি ল'ব পাৰে। এসপ্তাহ আপোনালোকে ট্ৰাই কৰক এই পদ্ধতিটো, তাৰপাছত মোৰ লগত শ্বেয়াৰ কৰক যে আপোনালোকে কেনেকুৱা পালে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক ফ্ৰেণ্ডছৰ লগত। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰক। থেংক ইউ।